নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসমৰ কাঁহ শিল্প পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। তাৰে প্ৰথম প্ৰশ্নটো হৈছে কোৱা আৰু লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল। ইয়াৰ উত্তৰটো হ'ব অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? উত্তৰটো হ'ব পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো হৈছে অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত? ইয়াৰ উত্তৰটো হ'ব অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত। অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত? উত্তৰটো হ'ব সৰ্থেবাৰীত। ঠিক আছে। গ নম্বৰ প্ৰশ্নটো হৈছে সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত? সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত? সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত। সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত। ঘ নম্বৰ প্ৰশ্নটো হৈছে ইয়াতে গ দুটা আছে কিন্তু এইটো ঘ নম্বৰ। ঠিক আছে। পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়? ইয়াৰ উত্তৰটো হ'ব সেই কাঁহীবিধক বান কাঁহী বুলি কয়। সেই কাঁহীবিধক কি বুলি কোৱা হয়? বান কাঁহী বুলি কোৱা হয়। এইটো কত আকাৰ হত দীঘইকাৰে হি। তাৰপিছতে আহিলে উঙ নম্বৰ। ঘটো ইয়াত উঙ হ'ব যিহেতু গ দুটা আছে। হাতী খুজীয়া বাতি কি? হাতী খুজীয়া বাতি হৈছে এক প্ৰকাৰৰ কাঁহৰ বাতি, এবিধ ডাঙৰ কাঁহৰ বাতি। এনেকুৱা বাতিত মানুহে জলপান খায়। এনেকুৱা বাতিত মানুহে জলপান খায়। ঠিক আছে। তাৰপিছত প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব জোখত দুইটা বস্তু জোখমতে মিহলাই তাম আৰু ৰাং দুইটা জোখমতে মিহলাই জুইত গলাই কাঁহ তৈয়াৰ কৰা হয়। ইয়াৰ উত্তৰটো কেৱল তাম আৰু ৰাং লিখিলেও শুদ্ধ হ'ব। তাম আৰু ৰাং। তাৰপিছত দ্বিতীয় ছ প্ৰশ্নটো হৈছে কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব কাঁহেৰে গঢ়া বাচন বৰ্তন বুলি ক'লে কাঁহী, বাতি, লোটা, ঘটি, গিলাচ, বটা, বান কাঁহী, বানবাতি, এনেধৰণে যিমানখিনি আৰু আমি ঘৰত যিখিনি দেখি আছোঁ সদ্যহতে সেইখিনিয়ে লিখিলেই হ'ল। তাৰপিছত বৰ্গীয় জ প্ৰশ্নটো হৈছে কঁহাৰশাল মানে কি? কঁহাৰশাল মানে হৈছে য'ত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। তাত কাঁহৰ বাচন বৰ্তন গঢ়া ঠাই। কাঁহৰ বাচন বৰ্তন গঢ়া ঠাইকে কঁহাৰশাল বুলি কোৱা হয়। শেষৰটো অৰ্থাৎ ঝ নম্বৰ প্ৰশ্নটো হৈছে কঁহাৰশালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা। তাতে কি কি সঁজুলি ব্যৱহাৰ কৰা হয় কাঁহৰ বিভিন্ন ধৰণৰ বাচন বৰ্তনবিলাক গঢ়োতে? ইয়াৰ উত্তৰটো হ'ব নিয়াৰী, হাতুৰী, চেপেনা, কুন্দা, মহি, ভাটি আদি। এইখিনিয়ে আছিলে আজিলৈ। ইয়াতে মই আকৌ কৈ দিছোঁ, ইয়াতে এইটো ক, খ, খ, গ দুটা আছে। এইটো গ হ'ব, এইটো ঘ, এইটো উঙ, প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ। এইকেইটা এনেধৰণে মিলাই লিখিব লাগিব আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইহে কৰিবা, নহ'লে কিন্তু ভুল হ'ব। ধন্যবাদ।